সুপ্ৰভাত নৱাগত ছাত্ৰ ছাত্ৰীসকল। প্ৰথমেই তোমালোক সকলোকে মই জ্যোৎস্না নিয়োগ ডেকাই আমাৰ জ্ঞান বিজ্ঞান একাডেমীলৈ স্বাগতম জনাইছোঁ। তোমালোকে জীৱন গঢ়াৰ যি সপোন লৈ আমাৰ এই শিক্ষানুষ্ঠানৰ দুৱাৰদলিত ভৰি থৈছাহি, সেই সপোনবোৰ যেন বাস্তৱত পৰিণত হয়। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱে অৱগত যে সাম্প্ৰতিক সময়ত কৰোনা ভাইৰাছে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি আমি বৈদ্যুতিক মাধ্যমৰ জৰিয়তে প্ৰত্যক্ষভাৱে নহয় পৰোক্ষভাৱেহে তোমালোকক শিক্ষাদান কৰিব লগা হৈছে। এয়া তোমালোকৰ হওক বা আমাৰ বাবে হওক এটা নতুন অভিজ্ঞতা। আশা ৰাখিছোঁ তোমালোকে এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াবা। আমি সকলো আশাবাদী অতি সোনকালে এই অতিমাৰী কৰোনা ভাইৰাছ আমাৰ মাজৰ পৰা আঁতৰি যাব আৰু আমি পুনৰ মুখামুখিকৈ পাঠদান কৰিব পাৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱে নিজৰ মনটো দৃঢ় কৰি লক্ষ্যস্থানৰ প্ৰতি ধাৱমান হোৱা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় অসমীয়া বিষয়ৰ কিতাপখন লৈছা। যদিহে এতিয়াও লোৱা নাই, তেতিয়াহ'লে সোনকালে সংগ্ৰহ কৰিবলৈ যত্ন কৰিবা। তোমালোকে নিশ্চয় গম পাইছা যে আমি দুখন কিতাপ পঢ়িব লাগিব। এখন হৈছে সাহিত্য সৌৰভ আৰু আমি এখন নাটক পঢ়িব লাগিব। নাটকখন হৈছে কুশল কোঁৱৰ, লিখিছে উত্তম বৰুৱাদেৱে। আৰু তোমালোকৰ যিখন চিলেবাছ বা পাঠ্যক্ৰম, সেই চিলেবাছখন তোমালোকৰ সাহিত্য সৌৰভ যিখন কিতাপ আছে, সেই কিতাপখনতে দিয়া আছে। তোমালোকে এবাৰ চকু ফুৰাই চাবা। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, আহাচোন আজি আমি এটা পাঠ আৰম্ভ কৰোঁ। আজি আমাৰ আলোচ্য পাঠ হ'ব এটা পদ্য। সেয়া হৈছে ৰাৱণক বিভীষণৰ সজ উপদেশ। ৰাৱণক বিভীষণৰ সজ উপদেশ, এই পাঠটো লিখিছে মাধৱ কন্দলীদেৱে। পাঠটোৰ নামটোৰ পৰা তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছাই যে ইয়াত ৰামায়ণৰ কাহিনীৰ কথা কোৱা হৈছে। প্ৰথমেই আমি মূল পাঠলৈ আগ নাবাঢ়োঁ। আমি আৰম্ভণিতে চাম পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য। তোমালোকে যিসকলৰ কিতাপখন আছে, তেওঁলোকে কিতাপখন উলিয়াই ল'বা। ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ পাঠটি মাধৱ কন্দলী বিৰচিত ৰামায়ণৰ পৰা লোৱা হৈছে। মনত ৰাখিবা, ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ পাঠটি মাধৱ কন্দলী বিৰচিত ৰামায়ণৰ পৰা লোৱা হৈছে। আমি সকলোৱে জানো যে বাল্মীকিয়ে কি কৰিছিল? ৰামায়ণ ৰচনা কৰিছিল। আৰু বাল্মীকিয়ে যিখন ৰামায়ণ ৰচনা কৰিছিল, সেই ৰামায়ণখন তেখেতে সংস্কৃত ভাষাত ৰচনা কৰিছিল। আৰু আমাৰ মাধৱ কন্দলীয়ে কি কৰিছিল? চতুৰ্দশ শতিকাতে সেই সংস্কৃত ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকলে যাতে ৰামায়ণৰ পদৰ সোৱাদ ল'ব পাৰে, সেই উদ্দেশ্যে এই কবিতাংশ তোমালোকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আমি চাম কবি পৰিচিতি। মাধৱ কন্দলী হৈছে প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। এইবিলাক তোমালোকে জনা কথা যে মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। প্ৰাক শংকৰী যুগ বুলি ক'লে 1400 শতিকাৰ পৰা 1500 শতিকাৰ শেষ ভাগলৈ ধৰা হয়। এইবিলাক মনত ৰাখিবা। 1400 শতিকাৰ পৰা 1500 শতিকাৰ শেষ ভাগলৈ প্ৰাক শংকৰী যুগটোক ধৰা হয়। আৰু এই প্ৰাক শংকৰী যুগটোক প্ৰতিনিধিত্ব কৰা আৰু কেইজনমান কবি আছে। সেই কবিসকল হৈছে ক্ৰমে
হৰিবৰ বিপ্ৰ, মাধৱ কন্দলী, হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী। আৰু এইকেইজন কবিৰ ভিতৰতে শ্ৰেষ্ঠ কবিজনে হৈছে মাধৱ কন্দলী। বুজি পাইছা নিশ্চয়? গতিকে মাধৱ কন্দলী হৈছে তেতিয়াহ'লে প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। আৰু মাধৱ কন্দলীয়ে কি কৰিছিল? চতুৰ্দশ শতিকাতে সেই বাল্মীকিয়ে যিখন ৰামায়ণ ৰচনা কৰিছিল সেই ৰামায়ণখন অসমীয়ালৈ ভাঙনি কৰিছিল। মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম আছিল বৰাহী ৰজা মহামাণিক্য। আৰু এই বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে চতুৰ্দশ শতিকাতে বাল্মীকিৰ সংস্কৃত ৰামায়ণখন অসমীয়ালৈ কি কৰিছিল? পদানুবাদ কৰিছিল। আধুনিক ভাৰতীয় আৰ্য ভাষাবিলাকৰ ভিতৰত মাধৱ কন্দলীৰ ৰামায়ণখনেই হৈছে প্ৰথম ৰচনা। এইটো মনত ৰাখিবা যে আধুনিক ভাৰতীয় আৰ্য ভাষা বুলি ক'লে তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে আধুনিক ভাৰতীয় আৰ্য ভাষা বা নব্য ভাৰতীয় আৰ্য ভাষা হৈছে যেনে অসমীয়া, বাংলা, হিন্দী, উৰিয়া, মৈথিলী, মগহী, ভোজপুৰী এইবিলাকক কি বুলি কোৱা হয়? আধুনিক ভাৰতীয় আৰ্য ভাষা বা নব্য ভাৰতীয় আৰ্য ভাষা। এইখিনি তোমালোকে পাই আহিছা। গতিকে আধুনিক ভাৰতীয় আৰ্য ভাষাবিলাকৰ ভিতৰত মাধৱ কন্দলীৰ ৰামায়ণখনেই হৈছে প্ৰথম ৰচনা। মনত ৰাখিবা এইবিলাক কথা। মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলোঁ বুলি কৈছে। মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলোঁ। অৰ্থাৎ মাধৱ কন্দলীয়ে কৈছে যে মই 7টা কাণ্ডযুক্ত ৰামায়ণখন পদৰ সহিতে ৰচনা কৰিলোঁ। কিন্তু মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিলোঁ বুলি ক'লেও আমি কিন্তু মাধৱ কন্দলীৰ যিখন ৰামায়ণ সেই ৰামায়ণখনত আমি মাত্ৰ 5টা কাণ্ড পাওঁ, 2টা কাণ্ড কিন্তু আমি নাপাওঁ। মাধৱ কন্দলীৰ ৰামায়ণত আমি যি 5টা কাণ্ড পাওঁ সেই 5টা কাণ্ড ক্ৰমে অযোধ্যাকাণ্ড, অৰণ্যকাণ্ড, কিষ্কিন্ধ্যাকাণ্ড, সুন্দৰাকাণ্ড আৰু লংকাকাণ্ড। এই 5টাহে পাওঁ। বুজি পাইছা? কিন্তু মাধৱ কন্দলীৰ ৰামায়ণৰ এই 5টা কাণ্ডৰ মাজেদিয়ে তেখেতৰ কিন্তু কাব্যিক প্ৰতিভা বা কবি প্ৰতিভা খুব সুন্দৰকৈ পৰিস্ফুট হৈছে। পিছলৈ মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱে ক্ৰমে আদিকাণ্ড আৰু উত্তৰাকাণ্ড ৰচনা কৰি মাধৱ কন্দলীৰ ৰামায়ণখন সম্পূৰ্ণ কৰি তোলে। তেতিয়াহ'লে আমি দেখা পালোঁ মাধৱদেৱে আদিকাণ্ড ৰামায়ণ ৰচনা কৰিছিল আৰু শংকৰদেৱে উত্তৰাকাণ্ড ৰামায়ণ ৰচনা কৰে। আৰু এই 2টা কাণ্ড ৰচনা কৰি তেওঁলোকে কি কৰিছিল? মাধৱ কন্দলীৰ ৰামায়ণখন সম্পূৰ্ণ কৰি তুলিছিল। কিন্তু মনত ৰাখিবা মাধৱদেৱ আৰু শংকৰদেৱে আদিকাণ্ডই হওক বা উত্তৰাকাণ্ডই হওক তেওঁলোকে ৰচনা কৰিলেও মাধৱ কন্দলীৰ যি মূল ৰামায়ণ সেই ৰামায়ণখনত কিন্তু তেওঁলোকে হাত দিয়া নাছিল। বুজি নিশ্চয় পাইছা? এইবিলাক তোমালোকে আগতে পায়ে আহিছা। আনকি মাধৱ কন্দলীৰ যি কাব্যিক প্ৰতিভা সেই কাব্যিক প্ৰতিভাৰ ওচৰত মহাপুৰুষ শংকৰদেৱেও কি কৰিছে? তেওঁ থিৰনত কৰিছে। মহাপুৰুষ শংকৰদেৱে মাধৱ কন্দলীৰ কাব্যিক প্ৰতিভালৈ লক্ষ্য কৰি তেওঁ কৈছে যে পূৰ্বকবি অপ্ৰমাদী মাধৱ কন্দলী আদি বিৰচিলা পদেৰাম কথা হস্তিৰ দেখিয়ালাদ সহা যেন মাৰে ফাৰ্গ মূৰ ভৈল তেহনয় অৱস্থা। ইয়াত শংকৰদেৱে তাৰমানে মাধৱ কন্দলীৰ যি কবি প্ৰতিভা সেই কবি প্ৰতিভালৈ লক্ষ্য ৰাখি তেখেতক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছে। তেতিয়াহ'লে শংকৰদেৱে মাধৱ কন্দলীক কি বুলি অভিহিত কৰিছে? শংকৰদেৱে মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছে। আৰু এই অপ্ৰমাদী শব্দৰ অৰ্থ হৈছে ভ্ৰান্তিহীন কবি। মানে অপ্ৰমাদী শব্দৰ অৰ্থ হৈছে ভ্ৰান্তিহীন, তাৰমানে নিৰ্ভুল। বুজি পাইছা? ছাত্ৰ ছাত্ৰীসকলে এই কথাষাৰ খুব ভুল কৰে যে শংকৰদেৱে মাধৱ কন্দলীক কি বুলি অভিহিত কৰিছে? আমি লিখিব লাগিব অপ্ৰমাদী কবি। অপ্ৰমাদী শব্দটো অৰ্থহে ভ্ৰান্তিহীন। ভ্ৰান্তিহীন কবি বুলি নিলিখিবা, তোমালোকে অপ্ৰমাদী কবি বুলি লিখিবা। বুজিব নিশ্চয় পাৰিছা?
ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আৰু এটা কথা মনত ৰাখিবা যে ৰাৱণক বিভীষণৰ সজ উপদেশ এই তোমাৰ পাঠটোৰ যিটো কাহিনী বা পাঠটো লোৱা হৈছে মাধৱ কন্দলীৰ বিৰচিত ৰামায়ণৰ পৰা লৈছে, হয়, কিন্তু মাধৱ কন্দলীৰ বিৰচিত ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লৈছে। এইটো মনত ৰাখিবা। তেতিয়াহ'লে পাঠটো ক'ৰ পৰা লৈছে? মাধৱ কন্দলীৰ বিৰচিত সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা লৈছে। আজি আমি মূল পাঠলৈ আগ নাবাঢ়োঁ। আজি আমি কবি পৰিস্থিতিলৈকে পঢ়িলোঁ। এতিয়া এই কবিজনাৰ সম্পৰ্কত যিখিনি সম্ভাৱ্য প্ৰশ্নৰ উদয় হ'ব পাৰে, সেই প্ৰশ্নবিলাক তোমালোকক মই দিম আৰু তোমালোকে কৰিবা আৰু কৰি মোক দেখুৱাবা। আৰু যদিহে বুজাই যাওঁতে তোমালোকে কিবা বুজিবলৈ টান পোৱা বা নুবুজা, তেতিয়াহ'লে তোমালোকে জনাবৰ কাৰণে সংকোচবোধ নকৰিবা। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কিতাপখনত এবাৰ চকু ফুৰাই চাবা। তেতিয়াহ'লে আজিলৈ আমি পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।